মই পনীৰ লগত চানা দালি আজি বনাব লৈছোঁ। এয়া প্ৰথমে মই চানা দালিখিনি বইল দি দিম। তাৰপিছতে এয়া পানী দি দিম অলপ। এখন হাতে কেমেৰা ধৰি আছোঁ, সেইটো কাৰণে অলপ দিগদাৰ হয়। তেজপাত দি দিছোঁ 2 কিলোমান। এয়া অলপ নিমখ দি দিছোঁ। বহুতে চানা দালিত হালধি দিয়ে, মই কিন্তু হালধি পৰাপক্ষত নিদিওঁ। 2টা হুইচেল মাৰি ল'ম, তাৰপিছত আপোনালোকক দেখাই আছোঁ কিদৰে বনাম। এয়া মই মটৰখিনি গুচাই ল'লোঁ এতিয়া। এয়া মই পনীৰ কাটি আছোঁ। এয়া মই পনীৰ বনাবলৈ গৈ আছোঁ। এয়া মই শুকান জলকীয়া দি দিছোঁ। এয়া পিঁয়াজ আৰু নহৰু পেষ্ট অকণমান দি দিছোঁ। এয়া টমেটো পেষ্ট দি দিছোঁ। এয়া অকণমান ক্ৰীম দি দিছোঁ। এয়া মটৰশুটি দিছোঁ। এয়া চানা দালি দিছোঁ। ধনিয়া পাত দিছোঁ, ফ্লেভাৰৰ কাৰণে ধনিয়া পাত দি দিছোঁ। আজিলৈ আহোঁ, পুনৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ আহিম। ধন্যবাদ।